हेलो ভিউয়ার্স वेलकम टू माय चैनल इनफोजन। आज आम जी भिडिओ लै भिडिओ आसलते जिओ सिम यूजारखिर है। जिओ जिओ सिम यूजार कास्टमारखिर एट नतुन पदक्षेप लै डाटा लोन है। आपलोके ठीके शुनिसे जदि आपुनि डेली जदि आपलोके डाटा होइसे 1 GB নহলে 1.5 GB तेतियाहले সেই 1.5 GB शेष होৱাৰ পিছত आपलोके কি কৰে आपलोके हटस्पट लব আপোনাৰ फ्रेंड নহলে फैमिली मेम्बৰৰ পৰা। কিন্তু জিঅ'য়ে তেওঁলোকৰ কাস্টমাৰসকলৰ বাবে এটা নতুন পদক্ষেপ লৈ আহিছে যেটো হৈছে ডাটা লোন। এই ডাটা লোনৰ যোগেদি आपलोके 5 GB লৈকে ডাটা आपलोके লোন হিচাপত লব পাৰিব। তেওঁলোকৰ যিটো অফিচিয়েল এপ আছে মাই জিঅ' সেই মাই জিঅ' এপত গৈ পেলাই এটা নতুন ফিচাৰ্স তেওঁলোকে এড কৰিছে সেইটো হৈছে ডাটা লোন। সেইটোত কেনেকৈ आपलोके ডাটাখিনি आपलोके লোন হিচাপত লব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিছো। গতিকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাটা লোন ল'বলৈ হ'লে আপোনালোকে মাই জিঅ' এপত আহিব লাগিব। মাই জিঅ' এপত অহাৰ পিছতে আপোনালোকে ইয়াতে যিডাল 3 লাইন আছে 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াতে এটা নিউ অপশ্যন আহিছে। সেই অপশ্যনটো হৈছে ইমাৰ্জেঞ্চি ডাটা লোন। ইমাৰ্জেঞ্চি ডাটা লোনত ক্লিক কৰিব। ইয়াতে প্ৰচিড বটনত ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখিছে আপোনাৰ এভেইলেবল ভাউচাৰ আছে 5টা। আপুনি প্ৰত্যেকটো ভাউচাৰতে আপুনি 1 GB কৈ ডাটা আপুনি লোন হিচাপে ল'ব পাৰিব। ইয়াতে আপুনি যদি গেট ইমাৰ্জেঞ্চি ডাটাত ক্লিক কৰে তেতিয়াহ'লে আপুনি এক্টিভ নাওত ক্লিক কৰি দিব। এতিয়া আপোনাৰ 1 GB ডাটা আপুনি লোন হিচাপে ইয়াত ল'লে বুলি এক্টিভ হৈ গ'ল। তাৰপিছতে আপুনি আকৌ বেক আহিব। বেক অহাৰ পিছতে আপুনি আকৌ 3 লাইনত যাব। তাতে ইমাৰ্জেঞ্চি ডাটা লোনত যাব। প্ৰচিডত ক্লিক কৰিব। ইয়াতে দেখিব আপোনাৰ এভেইলেবল ভাউচাৰ আছে মাত্ৰ 4টা কাৰণ আপুনি এটা ইউজ কৰিছে। ইয়াৰ যেটো এমাউণ্ট 11 रुपीस হয় এইটো যদি আপুনি ক্লিয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ক্লিয়াৰ ডিউত ক্লিক কৰিব। ক্লিয়াৰ ডিউত ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে ইউপিআই সিলেক্ট কৰিব পাৰিব। আপুনি কোনটো ইউপিআই থ্ৰু দি সেই পেমেন্টটো আপুনি ক্লিয়াৰ কৰিব বিচাৰে। ইয়াতে মই মোৰ আই মোবাইল পে ইউজ কৰিছো। সো মোৰ পেমেন্ট সাকসেসফুল হৈ গৈছে। সো আপোনালোকে আহি পেলাই ইয়াতে আকৌ আপোনালোকে 3 লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইমাৰ্জেঞ্চি ডাটা লোনত যাব। ইয়াতে প্ৰচিডত ক্লিক কৰিব। সো ইয়াত চাওক মোক আকৌ এভেইলেবল ভাউচাৰ 5টা আহি গৈছে। আপুনি যদি এনেকৈ ডাটা ল'ব বিচাৰে লোনৰ হিচাপত তেতিয়াহ'লে আপুনি 5টা ভাউচাৰ ল'ব পাৰিব যেটো প্ৰত্যেকটো ভাউচাৰৰ আপুনি 1 GB ডাটা আপোনালোকে লোন হিচাপে ল'ব পাৰিব। আপোনালোকে গেট ইমাৰ্জেঞ্চি ডাটাত ক্লিক কৰি পেলাই আপুনি বাকি ডাটাখিনি তেনেকৈ আপোনালোকে ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।